ৰাভাদেৱৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰি তেখেতৰে এটি কবিতা আবৃত্তি কৰিবলৈ আগবাঢ়িছোঁ। কবিতাৰ শিৰোনাম ভাৰতীয় জননী। ভাৰতীয় জননী কোটি কোটি সন্তানৰ মাতৃস্বৰূপিণী, কবি শিল্পী ভাবুকৰ মধুৰ কল্পনা, পৃথিৱীৰ মহা মহা কূটনীতি বিশাৰদৰ জটিল জল্পনা, মহাভাৰতৰ গৰিমাৰ মধুগান, ধনিকৰ কবি সেৱকৰ অৱদান, তব মহিমাৰে ভৰা তোমালৈহে কৰে সবেদান। ইমান পূজিতা তেওঁ কিয় বিদেশীৰ দ্বাৰা শৃংখলিতা? হায় ৰাণী, আজি তুমি শোষণবাদীৰ মহাশোষণৰ থল। ৰক্ত শোষকৰ দল জুমে জুমে আহি বিকট ভাৱেৰে হাঁহি, দুৰ্দান্ত ৰাক্ষস সম ৰুকি ৰুকি কুৰুকি কুৰুকি, তোমাৰ ৰাঙলী তেজ নিয়ে শুহি শুহি, কোমল কুসুম সম জোৱাহি মৰহি, তাৰ পৰিণামে হাই তোমাৰ সুন্দৰ দেহা হ'ল আজি জকা। সেই জকা সাম্ৰাজ্যবাদৰ সৃষ্টি শাসন পটত অঁকা, ধনতন্ত্ৰীৰ শোষণৰ ৰহণেৰে লিখা শোষণবাদীৰ ইতিহাসৰ পাতৰ ছবি, এক জাতি এক দেশ মাতৃকা। আইনৰ জননী অসমী, অসমবাসীৰ জন্মভূমি, স্বৰ্গাদপি গৰিয়সী, শ্ৰেয়সী প্ৰেয়সী, তোমাৰো একেই দশা। ধন্যবাদ।